हेलो एवरीवन मोर चेनेलर नतुन এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি অলপ ওলাই আহিছিলো ওলাইতে ইমান ডাঙৰ বৰষুণ দিলে এতিয়া এখন দোকানত ৰখি আছো বাকি দেখাও ইয়াত বহুত ধুনীয়া মানে মাছ বুলিয়ে কওঁ আমি আপোনালোকক ভাবিছো দেখাই দিওঁ চাওকচোন কি ধুনীয়া মাছ আছে ইয়াত আৰু ইয়াত একুৰিয়াম মাছ দেখিছে ভেৰাইটিজ আছে আপোনালোকক অলপ দেখাই দিওঁ চাই লওক আৰু আমি বেলতলালৈ আহিছিলোঁ বেলতলাতে হয় এখন দোকান আৰু আমি এয়া অলপ বজাৰ কৰিলোঁ বজাৰ কৰাৰ পাছত এয়া আজি খুৰীহঁতৰ ঘৰত ভাত খাবলৈ লাগিছে ভাত খাব আহিছোঁ চাই থাকক আপোনালোকে ভিডিঅ'টো যিহেতুকে বৰষুণ দিয়াৰ বাবে আমাৰ যথেষ্ট দেৰিও হৈছিলে সেইকাৰণে আমি চাহ খোৱা অলপ দেৰি পাছতে ভাত খায়ে দিছিলোঁ আৰু আপোনালোককো অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ দেখুৱালোঁ একদম বঢ়িয়া হৈছে আৰু দাইলটো চবতকৈ ধুনীয়া হৈছে কচু দি দিছে আৰু ভাত পানী খাই উঠাৰ পাছত আকৌ খুৰীয়ে খৰি খাব দিলে কিমান যে কি খুৰীয়ে আজি বনাইছে আৰু খুৰীয়ে বহুত ধুনীয়া খানা বনায় এয়া আকৌ যোৱা সময়ত আমি খিৰো খাই লৈছোঁ আৰু এয়া যাবলৈ ওলোৱাৰ আগে অলপ কথা পাতিবলৈ লৈছোঁ খুৰীহঁতৰ লগত চবেই কথাই পাতি আছে আৰু ছোৱালীয়ে পূৰা মোবাইলত বিজি আৰু বাপেকে পূৰা কথা কালি আৰু তাৰ পৰা আহি ভিডিঅ' কৰা নহ'ল ভাবিছোঁ আজি ভিডিঅ'টো আকৌ আৰম্ভ কৰোঁ আৰু আজি বনাবলৈ লৈছোঁ নেমু টেঙা আচাৰ তাৰ কাৰণে মই এয়া 7টামান নেমু লৈ লৈছোঁ এইকেইটা ধুনীয়া কেঁচা হৈ আছিলে কাৰণে বাকলিটো বেছিকৈ পেলোৱা নাই আৰু এইকেইটা আগতে আনি থোৱা নেমু প্ৰায় শুকাই গৈছিলে এইকেইটা নেমু সেইকাৰণে এনেকৈ পেলাইছোঁ একদম শুকাই গৈছিলে আৰু এইখিনি এতিয়া মই সৰু সৰুকৈ কুটি ল'ম চাই থাকক আপোনালোকে আৰু এইখিনি মোৰ কাটি হৈ গ'ল মই ডাঙৰ টুকুৰা কৰিছোঁ এনেকৈ ডাঙৰ টুকুৰা কৰি পেলাই নি এইখিনি মই এতিয়া 4-5 চামুচমান এনেকৈ নিমখ ডাঙৰ চামুচেৰে দি ধুনীয়াকৈ এইখিনি সানি পেলাই এটা ৰাতি থৈ দিম তাৰপাছত আকৌ আপোনালোকক দেখুৱাম আৰু কালি নেমুখিনি এটা ৰাতি থোৱাৰ পাছত এয়া নেমুখিনি একদম কোমল হৈ গৈছে আৰু ইয়াত যিখিনি এতিয়া পানী ওলাই আছে এইখিনি মই নিদিওঁ আৰু এইখিনি মই এতিয়া ইয়াত নমাই অলপ দেৰি ৰ'দত দিম 1-1.5 ঘণ্টা ৰ'দত দিম অলপ পানীটো টুক খোৱালৈকে আৰু এইখিনি মোৰ হৈ গৈছে মই এনেকৈ কাঁহী এখনত মেলি লৈছোঁ আৰু এইখিনি মই এতিয়া ৰ'দলৈ লৈ যাম ৰ'দত 1-1.5 ঘণ্টা থৈ দিম আৰু আজি ইমানেই বেছি ৰ'দ দিছে দেখিছেনে বাৰু একদম আচাৰ শুকাবলৈ যে বিৰাটেই ধুনীয়া বতৰ আৰু মই 2 ঘণ্টামান ৰ'দত দিছিলোঁ একদম ধুনীয়াকৈ শুকাই গ'ল আপোনালোকক দেখাই টিঙৰ ওপৰত দিছোঁ কাঁহী চুব নোৱাৰা হৈ আছে দেখিছেনে একেবাৰে বেছি শুকাবও দিয়া নাই অলপ শুকাব দিছোঁ একদম ধুনীয়াকৈ শুকাই গ'ল এতিয়া বলক লৈ গৈ আছোঁ তাৰপাছৰখিনি আপোনালোকক দেখাই আছোঁ আৰু মই এয়া আচাৰত দিবৰ কাৰণে মছলা লৈছোঁ এয়া ধনিয়া গোটা ধনিয়া আৰু এয়া গোটা জিৰা আৰু এয়া অলপমান পাঁচফোৰণ আৰু অলপমান চবগুটি আৰু চবগুটিত মোৰ বাৰু মিঠা চবগুটি কেইটামান মিক্স হৈ আছিলে দেই একো নহয় মই বাছি দিছোঁ এতিয়া মই এইখিনি ভাজি ল'ম আৰু এইখিনি মোৰ ভজা হৈ গ'ল আধা ভজা কৰি ল'লোঁ এতিয়া মই মিক্সিত এয়া ধুনীয়াকৈ গুড়া কৰি ল'ম আৰু এয়া মছলাখিনি পিছা হৈ গ'ল মছলাখিনি মই বেছি মিহিও কৰা নাই আৰু বেছি গোটাও ৰখা নাই এয়া দেখিছেনে ধৰিব পাৰিছে চাগে আপোনালোকে আৰু এয়া মছলাখিনি মোৰ হৈ গ'ল আৰু মই এয়া এটা ধুনীয়াকৈ শুকাই থকা বাউলত তেল লৈ লৈছোঁ এয়া তেল মোৰ এবাটিমান হ'ব সৰু বাটিৰ নিজৰ জোখমতে লৈছোঁ প্ৰয়োজন হ'লে মই আকৌ দিম তেল আৰু এয়া কেইটামান জলকীয়া লৈছোঁ আৰু এয়া নেমুখিনি যিখিনি শুকাই থোৱা
আৰু এতিয়া মই এইখিনি নেমুখিনি তেলত দি ধুনীয়াকৈ মিক্স কৰি ল'ম। জলকীয়াকেইটাও দি দিম মই। আৰু এয়া মই নেমু আৰু জলকীয়াখিনি দি দিলোঁ। আৰু এতিয়া যিখিনি মছলা লৈছিলোঁ সেই মছলাখিনিও দি দিম মই। নিজৰ জোখমতে দিব। আৰু ইয়াত সোৱাদ অনুসৰি অলপমান নিমখ, যিহেতুকে নিমখ দি থোৱাই আছে, বেছি নিমখ নালাগে। আৰু এয়া আধা চামুচ মই হালধি পাউডাৰ দিছোঁ। আৰু এয়া এচামুচ মই কাশ্মীৰী পাউডাৰ দিছোঁ। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু এয়া আচাৰখিনি ধুনীয়াকৈ তেল মছলা গোটেইখিনি মিক্স কৰা হৈ গ'ল। আৰু হৈ যোৱাৰ পিছত এইখিনি মই এতিয়া দুৰদমান দিম। আজিৰ নিচিনাটো বাৰু ৰ'দ পালে কথাই নাই, এৰদমানতে হৈ যাব। আৰু আচাৰখিনি সঁচাকৈ নেমু আচাৰ বনাবলৈ বিৰাটেই সহজ। আপোনালোকেও কেতিয়াবা এনেকৈ বনাই চাব। ঘৰত কেতিয়াবা নেমু হয় ন, বেছিকৈ আনিলে এনেকৈ বনাব পাৰে আপোনালোকে। আৰু এইখিনি মই ৰ'দত দিয়াৰ পাছত কেনেকুৱা হয় আপোনালোকক দেখাইছোঁ। আজিৰ নিচিনাটো বাৰু ৰ'দ দিলে এৰদমান ৰ'দ দিলেই হ'ব। মই এৰদ বা দুৰদ ৰ'দ দিম। তাৰপাছত আপোনালোকক আকৌ ক'ম কেনেকুৱা হৈছে আচাৰখিনি। আৰু নেমু টেঙা আচাৰ হৈ গ'ল। এয়া আপোনালোকক একদম ৰ'দত দি মেলি দেখাইছোঁ। প্ৰথমতে ভাবিছিলোঁ তেল কম হ'ব নেকি, একদম ধুনীয়া জোখত হৈছে। বেছিও নাই হোৱা, কমো নাই হোৱা। আচাৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু একেবাৰে চিম্পল, একেবাৰে সহজ। আপোনালোকেও বনাই চাব। আৰু বনাওঁতে কেনেকুৱা পায় মানে, আৰু আচাৰ খাই বনাই কেনেকুৱা হয় প্লিজ জনাবলৈ নাপাহৰিব। আৰু ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। আৰু শেষত কেইখনমান ভাল লগা ফটো এড কৰি দিলোঁ। আৰু পিছে আলহী খাই আহি একদম পূৰা জ্বৰ চৰ্দি। মাতটো চাগে আপোনালোকে ধৰিব পাৰিছে, অলপ অলপ ক'ৰবাত ভইচ দিয়া হৈছে। আৰু ফটোকেইখনমান শ্বেয়াৰ কৰিছোঁ।